গোষ্ঠী মৌলবিলাকৰ ধাতৱীয় ধৰ্ম। যিমানে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় সিমানে দ্বিগোষ্ঠী মৌলবিলাকৰ কি হয় ধাতৱীয় ধৰ্ম বাঢ়ি যায়। অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গ'লে ধাতৱীয় ধৰ্ম বাঢ়ি যায়। এই কথাটো নোট ডাউন কৰি ল'বা। আমাৰ কিছুমান কুৱেশ্যন আছে, আমি কুৱেশ্যনখিনি সলভ কৰিম। আমি সাপোজ যদি আমাক সোধে স্কেন্ডিয়ামৰ আৰু জিংকৰ কোনটোৰ ধাতৱীয় ধৰ্ম বেছি, ঠিক তেনেকৈ আমাক যদি সোধে কপাৰ আৰু ভেনাডিয়াম কোনটোৰ ধাতৱীয় ধৰ্ম বেছি, এই কুৱেশ্যনখিনি আমি সলভ কৰিম। ঠিক আছে, আমি প্ৰথমতে মনত ৰাখিব লাগিব যিমানে অযুগ্ম ইলেক্ট্ৰন মানে কি আনপেয়াৰ্ড যিমানে আনপেয়াৰ্ড ইলেক্ট্ৰন মানে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যাব, কেতিয়া আমি ইলেক্ট্ৰনিক বিন্যাস লেখোতে সিমানে দ্বিগোষ্ঠী মৌলবিলাকৰ ধাতৱীয় ধৰ্মটো বাঢ়ি যাব। এই কথাটো নোট ডাউন কৰি লোৱা। এতিয়া আমি কেইটামান কুৱেশ্যন সলভ কৰিম, তোমালোকক কুৱেশ্যন কেইটামান দিম মই। সেই কুৱেশ্যনকেইটা তোমালোকে যদি বহীত ধুনীয়াকৈ কৰি লোৱা তেতিয়াহ'লে দ্বিগোষ্ঠী মৌলৰ ওপৰত যি কুৱেশ্যনে নহওক তোমালোকে সুন্দৰভাৱে পৰীক্ষাত কৰিব পাৰিবা। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পঢ়ি আছিলোঁ তোমালোকৰ ডি আৰু এফ গোষ্ঠীৰ মৌলসমূহ। ডি আৰু এফ গোষ্ঠীৰ মৌলসমূহৰ ধৰ্মসমূহ পঢ়ি ইতিমধ্যে আমি শেষ কৰিছোঁ। আজি আমি পঢ়িবলৈ লৈছোঁ এটা ইম্পৰ্টেণ্ট টপিক, যিটো প্ৰশ্ন আকাৰে লৈছোঁ। এই প্ৰশ্নটো বাৰে বাৰে এক্সামত অহা দেখা গৈছে, গতিকে তোমালোকৰ বহীত কথাখিনি লিখি ল'বা। এতিয়া আমাৰ কুৱেশ্যনটো আছে লেন্থেনাইট সংকোচন বুলিলে কি বুজায়। লেন্থেনাইট সংকোচন বুলিলে কি বুজায় 2 নম্বৰ কাৰণে আমাৰ আহে, ডাইৰেক্টলি আহে কুৱেশ্যন। ঠিক আছে, তোমালোকে কি লিখিবা এনচাৰটো, যে 5D শ্ৰেণীত 4f অৰবিটেল আছে। আমি যদি 5D শ্ৰেণীটো আমি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ তেতিয়াহ'লে তাত আমাৰ 4f অৰবিটেলটো আমি পাম। এতিয়া আমাৰ এনচাৰটো কি হ'ব, 5D অৰবিটেলত ইলেক্ট্ৰন সোমোৱাৰ আগত 4f অৰবিটেলত ইলেক্ট্ৰন পৰিপূৰ্ণ হয়। ইয়াৰ ফলত পাৰমাণৱিক আকাৰ কমি যায় আৰু ইয়াকে লেন্থেনাইট সংকোচন বুলি কোৱা হয়। কি কৈছে, আমাৰ 5D শ্ৰেণীৰ আমি যদি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ তেতিয়াহ'লে আমি 5D শ্ৰেণীত আমি কি পাম, 4f অৰবিটেলটো পাম। ঠিক আছে, আমি পঢ়িছিলোঁ 3D 4D 5D তিনিটা শ্ৰেণীৰ বিষয়ে পঢ়িছিলোঁ। আমি ডি অৰবিটেলৰ ইলেক্ট্ৰনীয় বিন্যাস লেখোঁতে আমি তিনিটা শ্ৰেণী আমি পাইছিলোঁ। প্ৰথম শ্ৰেণী সেইটো হ'ল 3D, দ্বিতীয় শ্ৰেণী সেইটো হ'ল 4D আৰু 5D হ'ল তৃতীয় শ্ৰেণী। গতিকে তৃতীয় শ্ৰেণী মানে 5D শ্ৰেণীত আমি যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিম আমি তাত কি পাম, 4f অৰবিটেলটো পাম। এতিয়া 4f অৰবিটেলটো আমি পাওঁতে কি হয়, 5D অৰবিটেলত ইলেক্ট্ৰন সোমোৱাৰ আগতে 4f অৰবিটেলটো ইলেক্ট্ৰনে পৰিপূৰ্ণ হয়। সেইকাৰণে কি হৈ যায়, মৌলটোৰ বা পৰমাণুটোৰ কি হয়, পাৰমাণৱিক আকাৰ কমি যায় আৰু ইয়াকে কি বুলি কোৱা হয়, লেন্থেনাইট সংকোচন বুলি কোৱা হয়। নোট ডাউন কৰি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পঢ়িবলৈ লৈছোঁ এফ গোষ্ঠী মৌলসমূহৰ বিষয়ে। ইতিমধ্যে আমি ডি গোষ্ঠী মৌলসমূহৰ প্ৰায়খিনি পঢ়ি শেষে কৰিছোঁ। বাকী 2-4টামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, সেইখিনি তোমালোকক প্ৰেক্টিছ কৰাই দিম। তেতিয়া মই ভাবোঁ ডি গোষ্ঠীৰ মৌলখিনি প্ৰায় শেষে হৈ যাব বুলি। এতিয়া আমি পঢ়িবলৈ লৈছোঁ এফ গোষ্ঠীৰ মৌলসমূহ। এফ গোষ্ঠীৰ মৌলসমূহ তোমালোকে ইতিমধ্যে অকণমান আইডিয়া কৰিব পাৰিছাই নিশ্চয় এফ গোষ্ঠীৰ মৌলসমূহৰ বিষয়ে আমি কি পঢ়িম। এফ গোষ্ঠীৰ মৌলসমূহ প্ৰথমতে হ'ল ইহঁতৰ শেষৰ ইলেক্ট্ৰনটো ক'ত সোমায়, এফ অৰবিটেলত সোমাই গৈ। এফ গোষ্ঠীৰ মৌলবিলাকৰ শেষৰ ইলেক্ট্ৰনটো এফ অৰবিটেলত সোমায়। ডি গোষ্ঠীৰ মৌলবিলাকৰ শেষৰ ইলেক্ট্ৰনটো সোমাইছিলে পি অৰবিটেলত, হয় নে নহয়? এফ গোষ্ঠীৰ মৌলবিলাকৰ শেষৰ ইলেক্ট্ৰনটো ক'ত সোমাব, এফ অৰবিটেলত সোমাব। এইবোৰক আন্তঃসংক্ৰমণশীল মৌল বুলি কোৱা হয়। এফ গোষ্ঠীৰ মৌলবিলাকক আন্তঃসংক্ৰমণশীল মৌল বুলি কোৱা হয়। কিন্তু ডি গোষ্ঠীৰ মৌলবিলাকক কি কোৱা হৈছিলে, সংক্ৰমণশীল মৌল বুলি কোৱা হৈছে। সংক্ৰমণশীল মৌল বুলি কোৱা হৈছে ডি গোষ্ঠীৰ মৌলবিলাকক, হয়নে? ডি গোষ্ঠীৰ মৌলবিলাকক সংক্ৰমণশীল মৌল বুলি কোৱা হৈছিল, কিন্তু এফ গোষ্ঠীৰ মৌলবিলাকক আন্তঃসংক্ৰমণশীল মৌল বুলি কোৱা হৈছে। আৰু এফ গোষ্ঠীৰ মৌলবিলাকক দুটা ভাগত ভাগ কৰা হৈছে, সেইটো হৈছে লেন্থেনইড। লেন্থেনইডখিনি হৈছে পৰ্যায়ক্ৰিত তালিকা 58ৰ পৰা 71লৈকে যিখিনি মৌল আছে সেইখিনি হৈছে লেন্থেনইড। আৰু লেন্থেনইডৰ ইলেক্ট্ৰনীয় বিন্যাস যদি আমি লিখিবলৈ যাওঁ তেতিয়াহ'লে সিহঁতৰ শেষৰ ইলেক্ট্ৰনটো 4fত সোমাবগৈ। ঠিক তেনেদৰে আমি এক্টিনইডখিনি আমি পেৰিয়ডিক টেবুলত পৰ্যায়ক্ৰিত তালিকাত 90ৰ পৰা 103লৈকে যিখিনি মৌল আছে সেইখিনি হৈছে এক্টিনইড। আৰু এক্টিনইডৰ শেষৰ ইলেক্ট্ৰনটো ক'ত সোমাবগৈ, ইলেক্ট্ৰনীয় বিন্যাস লিখোঁতে 5fত সোমাবগৈ।
কথাখিনি নোট ডাউন কৰি লওঁ। এইখিনি হৈছে বেছিক একগোষ্ঠী মৌল। গতিকে আমি একগোষ্ঠী মৌলৰ বিষয়ে আমি সুন্দৰভাৱে পঢ়িব লাগিব। দ্বিগোষ্ঠীখিনি আমি যেনেকৈ পঢ়িছিলোঁ, দ্বিগোষ্ঠী মৌলবিলাকত ধৰ্ম পঢ়িছিলোঁ। কি পঢ়িছিলোঁ? সিহঁতে ৰঙিল যৌগ গঠন কৰিব পাৰে। দ্বিগোষ্ঠী মৌলবিলাকে পৰৱৰ্তী যোজ্যতা দেখুৱায়। দ্বিগোষ্ঠী মৌলবিলাকে কি কয়? অনুচুম্বকীয় ধৰ্ম দেখুৱায়। এই কথাখিনি কিয় হৈছিলে? ডিউ টু প্ৰেজেন্স অফ আনপেয়াৰ্ড ইলেক্ট্ৰন। আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ কাৰণে, অযুগ্ম ইলেক্ট্ৰন থকাৰ কাৰণে দ্বিগোষ্ঠী মৌলবিলাকে ৰঙিল যৌগ গঠন কৰিব পাৰিছিলে। অযুগ্ম ইলেক্ট্ৰন থকাৰ কাৰণে দ্বিগোষ্ঠী মৌলবিলাকে পৰৱৰ্তী যোজ্যতা দেখাইছিলে। অযুগ্ম ইলেক্ট্ৰন থকাৰ কাৰণে দ্বিগোষ্ঠী মৌলবিলাকে কি দেখাইছিলে? অনুচুম্বকীয় ধৰ্ম দেখাইছিলে। ঠিক আছে। আৰু দ্বিগোষ্ঠী মৌলবিলাকৰ ভিতৰত জিংক, মাৰ্কাৰী আৰু কেণ্ডিয়ামক সংক্ৰমণশীল মৌল বুলি কোৱা নহয়। কি কাৰণে নহয় ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ। সিহঁতৰ কি হৈছে, যেতিয়া আমি জিংকৰ ইলেক্ট্ৰনিক বিন্যাস লিখিবলৈ যাওঁ, এতিয়া জিংকৰ ক্ষেত্ৰত আমি পাইছিলোঁ কি? জিংকত 3d10, মানে 3d10, শেষৰ ইলেক্ট্ৰনটো 3d10ত সোমাইছিলে, মানে ডি অৰবিটেল সম্পূৰ্ণ হৈ থাকে জিংকৰ ক্ষেত্ৰত। সেইকাৰণে জিংকে কি কৰিব নোৱাৰে? ৰঙিল যৌগ গঠন কৰিব নোৱাৰে, পৰৱৰ্তী যোজ্যতা দেখুৱাব নোৱাৰে, অনুচুম্বকীয় ধৰ্ম দেখুৱায়। সেইকাৰণে জিংকক কি কৰা নহয়? সংক্ৰমণশীল মৌল হিচাপে ধৰা নহয়। এই কথাখিনি আমি পঢ়ি আহিছোঁ। তোমালোকে খালি যোনসকলে চোৱা নাই ভিডিঅ'সমূহ, ভিডিঅ' প্লেলিষ্টতে পাই যাবা। গতিকে তাত গৈ সেই ভিডিঅ'সমূহ চাবা। ঠিক আছে।